আহি গৈছে কাইজা পাতি কিবা পুলিচ আহি গৈছে ব্ৰাছ কৰি আছে তো ব্ৰাছ হৰ হৰ মহাদেৱ তো আপোনালোকে ভাবছে কিজানি গেৰুৱা বৰণ পিন্ধি মানে ক'ত যাম তো আপোনালোকৰ এই আগৰ ভিডিঅ'ত কৈ আহিছিলোঁ মানে বাবাধাম যাম বুলি তো আজি সেই তাৰিখটো আহি পৰছে তো এতিয়া যাম আমি তো গাইজ মানে কেদাৰনাথ যাওঁতে যেনেহেনকৈ চিৰিজ হিচাপত আপোনালোকক ভিডিঅ' দিছিলোঁ তো আপোনালোকক দেখাব চেষ্টা কৰি আমি কেনেহেনকৈ যাওঁ কি ধৰণে যাওঁ তো আপোনালোকে ভিডিঅ'বিলাক চাব আৰু মৰম দি যাব তো এতিয়া আমাৰ লগত কোনি যায় তো আপোনালোকক দেখাম এটা কৰি তো এতিয়া বৰ্তমান আহি পা নাই সিহঁতে তো আহিলে দেখাম তো এৰে পৰা আমি যাব লাগিব ট্ৰেইনত উঠা ক'ত যাব লাগিব বৰপেটা তো বৰপেটা ৰোডত যাম আমি কিহত যাওঁ তো গোটেইখিনি দেখাম তো চাই থাকো ভিডিঅ'টো তো আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল ধ্ৰুৱজ্যোতি ব্লগলৈ তো ই ইমান নাজয় তো বাবাই মানে নেক্সট ইয়াৰ যাব নেকি তো নেক্সট ইয়াৰ যাব ই তো আৰু আহিবা আছে চলি তো এতিয়া এইটো মন্দিৰ তো ইয়াৰ পৰাই যাম আমি বাবাধাম তো চাই থাকোঁ ভিডিঅ'টো শেষলৈকে আৰু যোনে যোনে নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইবটো কৰি যাব নতুন ভিডিঅ' পাবৰ কাৰণে আৰু বেল আইকনটো বজাই দিব নটিফিকেশ্যনটো যাবৰ কাৰণে তো অলপ মৰম দি যাব তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ হৰ হৰ মহাদেৱ তো আমি চাকি বন্তি ইয়াত দি ল'লোঁ তো এইটো মন্দিৰত তো ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ তো আমাৰ গাড়ী আছে আগত তো তাকেলৈ অলপ খোজকাঢ়ি যাব লাগিব তো ইহঁতে আহিছে তো আপোনালোক ভালকৈ চিনাকি কৰি দিম কোনে মানে যাব আমাৰ লগত তো তোক দিলোঁ বাই তো ই যাব এতিয়া তো আমাক এইখিনিলৈকে মানে এনে লগ কৰিব আহিছিল তো যা তো আহি লগ পাইছোঁ তো এতিয়া আমি ইয়াৰ পৰা খোজকাঢ়ি যাওঁ আৰু কিহত যাওঁ আপোনালোক দেখাম চাই থাকব তো বোলক এতিয়া খোজকাঢ়ি খালী ভৰি তো পূৰা ৰেডি হৈ লৈছোঁ তো যাই আছোঁ এতিয়া টেম্পুত উঠবা মানে আমি যাম টেম্পুত মানে 18জন হ'ম আমি তো এতিয়া যাই আছোঁ বুলি গাইস ডেইলি ভিডিও দিলে আপডেট পাই থাকবো তো মই এৰি বছৰ ধৰি ৰাখি থাকবো ধৰি ৰাখিব আৰু স্কিপ নকৰো ভিডিও গিলাখান মজা ভিডিও হ'ব মজা পাবো বাই যা বাই তো এতিয়া আমি জ্যোতিময় গালামাক থৈ বিন্দাস ঘৰত যাব হিও কিবা আপডেট পাই থাকবো তো আপোনালোকে চাই থাকব এই সিৰিজ হিচাপে দিম ভিডিঅ' তো আপোনালোকে চাই থাকব আৰু মৰম দি যাব তো এতিয়া আমি যাই আছোঁ খোজকাঢ়ি তো বেটাৰী নহয় টেম্পুত যাম মানে দুখন টেম্পু যাব তো বোলক তো হৰ হৰ মহাদেৱ তো আমি আহি গ'লোঁ মানে টেম্পু আহি গ'ল তো টেম্পুত আমি উঠি লৈ আমি যাব লাগিব বৰপেটা ৰোডলৈকে তো বৰপেটা ৰোডত আছে ট্ৰেইন 4টা 20ত তো এতিয়া বাজিছে 3টা তো গোটেই মানে উঠি ল'ব টেম্পুত তো ইফালে আহি গৈছে আমাৰ মানে চাব অহা মানুহ তো ইফালে আছে তো আমি এতিয়া যাওঁ বাবাধাম তো গাড়ী উঠি লওঁ তো আপোনালোক দেখাই থাকিম গোটেইখিনি যাত্ৰা তো এয়া যাওক চয়নো আছে চব উঠি লওঁ তো আমি বহি ল'লোঁ টেম্পুত তো দুখন টেম্পু সিখন এখন টেম্পু তো এতিয়া বহি লওঁ তো আমাৰ যাত্ৰা আৰম্ভ ই চব চাব অহা মানুহ আমাক উঠে দিয়া গাড়ীত তো এইফালে আছে তো আপোনালোক কোনে যাই আছে আমাৰ লগত চব চিনাকি কৰি দিম তো আমি মানে আহি থাকোঁতে অলপমান ৰেষ্ট দিলাক মানে কিবা অলপ কাম আছিল তো কামখিনি কৰিব গৈছে তো এতিয়া টেম্পু ষ্টাৰ্ট দিব তো আমি কাই আহিছোঁ তো আপোনালোক অলপ আমাৰ টেম্পুখনত মানে এইখন টেম্পুত কাই আহিছোঁ আপোনালোক চিনাকি কৰি দিওঁ তো এইটো হ'ল আমাৰ তন্ময় বম আৰু এইটো হ'ল আমাৰ নয়ন বম আৰু এইটো আমাৰ চয়ন বম আৰু এইটো আমাৰ মিদুলি বম তো গাইজ আৰু ভিতৰতো আছে তো ভিতৰখিনি আপোনালোক চিনাকি কৰি দিওঁ ইফালে আছে অৰূপ বম মিণ্টু বম আৰু অভি বম তো এইটো আমাৰ ড্ৰাইভৰ দা তো ড্ৰাইভৰ দাই আমাৰ গাড়ী ষ্টাৰ্ট দি দিছি তো এতিয়া আমি উঠি লওঁ তো সেইফালে আমাৰ বাস্কিদা আহি আছে তো আমি এতিয়া উঠি লওঁ তো উঠি লৈ আমি বৰপেটা ৰোডলৈকে যাই লওঁ নহ'লে ট্ৰেইন আছে 4টা 20ত নহ'লে লেট হৈ গ'লে ট্ৰেইন মিছ হৈ যাব তো এতিয়া আমি উঠি লওঁ তো আপোনালোক ডাইৰেক্ট বৰপেটা ৰোডত লগ পাই আছোঁ গাইছ হৰ হৰ মহাদেৱ তো আমি বৰপেটা ৰোড ষ্টেচন মানে প্লেটফৰ্মত যাই আছোঁ এতিয়া তো গাইছ টেম্পুত আহিবা নৰিহে পূৰা দেহা লৌৰে ফেলোঁ একদম তো এইফালে আছে আমাৰ নেক্সট তো আৰু আমি দুখন টেম্পু আহিছিলোঁ না তো এইখনত বহি আছিল মিণ্টু বম তো এইটো তো আপোনালোক চিনাকি কৰি দিম আৰু দুটামান আছে গোটেইখনক চিনাকি কৰি দিম তো এনেকৈ আমি এই কাৱাৰ তাতে ল'ম আৰু কিছুমানৰ মানে পুৰণা কাৱাৰ আছিল তো সেইগিলাখন লৈছি তো এনেকৈ লৈ যাবি না তো আহোন লৈছে পানী মানে ৰাতিৰ কাৰণে তো এতিয়া যাওঁ আমি প্লেটফৰ্মৰ ভিতৰত তো আমাৰ ট্ৰেইন আছিল মানে এতিয়া বাজিছি 4টা 10 তো আমাৰ ট্ৰেইন আছে 4টা 20 মানে লেট মাৰে না কি মাৰে নাজানো তো আহোন আহি আছে গোটেই মানুহ তো এতিয়া আমি যাই আছোঁ তো হৰ হৰ মহাদেৱ তো আমি আহি গৈছোঁ বৰপেটা ৰোডৰ প্লেটফৰ্ম মানে তো প্লেটফৰ্মত আমি বহি আছোঁ তো ট্ৰেইনে মাৰিছে লেট তো ট্ৰেইন আহিব লাগিছিল 4টা 20ত তো ট্ৰেইন আছে এতিয়া বৰ্তমান মানে নলবাৰী পাইছে তো নলবাৰী পৰা একেলগে দেখাই আছে 5টা 20ত তো গাইজ আমি ইয়াৰ পৰা মানে উঠি মাথন আমি যাব লাগিব চুলতানগঞ্জ তো আপোনালোক ট্ৰেইন জাৰ্ণি অলপমান দেখাম তো ভিডিঅ'টোত যদি ভাল পায় লাইক এটাও দি যাব গাইজ তো এতিয়া অলপমান বহোঁ তো ট্ৰেইন আহিলি আপোনালোকক দেখাম তো বোলক
এই তাহোন তাতে বহি আছে এতে তো সেইখন টেম্পুত মানে কোনে আহিছিল তো ই আছে চেখৰি বম তাৰমানে মিণ্টু ইয়াৰ নাম আমি চেখৰি বুলি মাতোঁ তো এইভাগে বগা বম আৰু কুলজিত তো ইফালে তো আপোনাক দেখুৱাইছোঁ আৰু বাকীকেইটা সেইকেইটা আহি আছে তো ট্ৰেইন হ'ল ব্ৰহ্মপুত্ৰ মেইল তো ব্ৰহ্মপুত্ৰ মেইল লেট বুলি আপোনালোকে জানেয়ে তো এইখন বেলেগ কিবা ট্ৰেইন নাজানো তো এতিয়া ট্ৰেইন এইবাৰ কাৰণে 5টা পিছত দেখি আছে আমি ৰখি থাকিব লাগিব আৰু হৰ হৰ মহাদেৱ তো গাইজ দেখছি না এই চাওক ৰাতি হৈ গ'ল এতিয়া পোহৰ আছিল না তো ট্ৰেইন ৰখি মানে এই বিৰক্তি হৈ গৈছে এইগিলাখান মানে চব পৰি গৈছে এনেকৈ দে কিমান টাইম হ'ল কেইঘণ্টা ইটালৈকে ট্ৰেইনে অহা নাই না তো ব্ৰহ্মপুত্ৰ মেইলখন কিমান লেট মাৰে আহোন এগোটাই চব এতে বহি গৈছি আৰু কি কৰিব আৰু নহয় কি কৰিবি আৰু বহিয়ে থাকিব লাগিব লেট মাৰছি না আৰু আমি এনেকৈ বহিয়ে আছোঁ তো ট্ৰেইন আমাৰ মানে বৰপেটা আহি পাই নাই বৰ্তমানলৈকে তো ইফালে গোটেই এই গেম উলিয়াই লৈছি চব মানে ট্ৰেইন চাই আছে টিহু পাইছি তাহে তো গাইছ আৰু উপায় নাই ৰখাই লাগিব লেট মাৰছি এতিয়া বাবাৰ তাকে যাবাই লাগিব দেৰি হ'লেও তো কেনে আমি তুলি কেনে লাগছি হা ভাল লাগছি না আমি পুৰা বুলি যাম গোটেই চাই থাকোঁ আৰু মানে গোটেইখিনি আৰু মানে দেখি থাকিম চাই থাকোঁ আৰু কেনেকৈ যাওঁ তো এয়া ৰখি আছোঁ তো ট্ৰেইনৰ অপেক্ষাত চিনা গাইছ ইটাহে এনাউন্সমেণ্ট দি আছে তো আমি যাই আছোঁ আমাৰ 2 নম্বৰ প্লেটফৰ্মত ট্ৰেইনটোৰ লাইন দিছি তো এই ৰাতি হৈ গৈছে চব গোটেই এই কাৱাত দাঙি আহিছে চব আমি যাই আছোঁ লাষ্টত মানে প্ৰথমত দেখি মানে আগৰ ফালত দেখি যাই আছোঁ ট্ৰেইন অহাই নাই এনাউন্সমেণ্ট ইটাহে দিছি হৰ হৰ মহাদেৱ ফাইনেলি আমি উঠি ল'লোঁ ট্ৰেইনত তো ট্ৰেইন চলি গ'ল তো এইফালে বৰপেটা ৰোডৰ পৰা আমাক বিদায় দি দিলাক তো এতিয়া যাই আছে আৰু মানে ৰাতিটো মানে ট্ৰেইনতে মানে কাটি দিব লাগিব তো ট্ৰেইন চলি গৈছে তো হৰ হৰ মহাদেৱ তো আমাৰ চব কটাই জাগাই বহি গৈছে তো এইফালে এনেকৈ বহি আছে আগত আছে চব মানে বহি লৈছে তো আপোনালোকক ট্ৰেইনৰ ক্লিপ কেইটামান দেখাই থাকিম আমাৰ লৈ অহা গৈছিল বুট এইবাৰ গোটেই বুট বিলে আছে মানে ভাজা বুট জ্বালা চালা দি পূৰা ভাজি দিছি তো এইবিলাক খাই আছে গোটেই কেইটাই তো এইবিলাক দুটাই বিলে আছে এইবিলাক খাই আছে বগাতে খাই আছে এইবিলাক ময়ো খাই আছোঁ খাই লওঁ কেনে আছে খাই চাওক পুৰা টেষ্টি গৰম হৰ হৰ মহাদেৱ তো এতিয়া বাজিছে 10:30 তো সকলোৱে ঘৰৰ পৰা ভাত ৰুটি বনাই লৈ আহিছিল মানে তো সেইগিলাখান মানে খাব ধৰিছে ময়ো বনাই আনিছোঁ মানে মোৰ কাৰণে ৰুটি তো ইফালে মানে আহোন গোটেই খাব বহি গৈছে তো ময়ো খাই লওঁ ময়ো লৈ আহিছোঁ ঘৰৰ পৰা লৈ আহিছিলোঁ ঘৰৰ পৰা আলু ভজা আৰু ৰুটি আৰু ই লৈ আহিছিল ভাত এনেকৈ তো এতিয়া আমি খাব বহি গৈছোঁ তো গাইজ খাই লওঁ এই চাওক লৈ আহিছিলোঁ তো পেটটো পূজা কৰি লওঁ তো পেটটো পূজা কৰি লগ পাই আছোঁ গোটেই গোটেই খাব বহি গৈছে মিণ্টু আনিছে কি আনছা তই আলু ভজা পনীৰ এই আনিছে পুৰি আলু ভজা লৈছি আৰু এইফালে নয়নে বৈছি তই নয়নে কি আনছা ৰুটি আৰু এইফালে মিদুলি ভাত লাগি ইও আনছি আৰু এইফালে কোনাই খাই আছে কি এইফালে আহোঁ দুটাই খাই আছে কি আনছা খিচাৰি না পোলাও এয়া চাওক দুটাই খাই আছে চাওক বগাদেও মানে খাই আছে তই কি খাইছা ৰুটি পুৰি আৰু এইফালে আমাৰ চেখৰি আমি মৰমত চেখৰি বুলি মাতোঁ এনে ইয়াৰ নাম মিণ্টু তো চাই লওক এই কি খাই আছে দেই পুৰি খাইছে আৰু এইফালে বহি আছে এই চাওক তো আমাৰ মানে বলবম যাত্ৰা যে আমি যাই আছোঁ বাবাধাম আমাৰ মানে মেইন লিডৰ আছে আমাৰ বাস্কিদা তো এইফালে মোবাইল চাই আছে তো এইফালে গীতু দাই তো এইফালে চব বহি গৈছে তো এইফালে তো ময়ো খাই লওঁ গাইছ মোৰো আছে এইফালে তো খাই লৈ আপোনালোকক লগ পাই আছোঁ খাওঁলো আমাৰ কমপ্লিট হৈ গৈছে তো এইফালে আমি ষ্টেচন মানে পাৰ হৈ গ'লোঁ তো এতিয়া গাইছ অলপমান চিটত যায় অলপ শুম ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ হৰ হৰ মহাদেৱ তো হৈ গ'ল ৰাতিপুৱা গুড মৰ্ণিং তো আমি উঠি ল'লোঁ ই ব্ৰাছ কৰি আছে তো ব্ৰাছটো মানে আমি কলগেট আৰু মানে ব্ৰাছ ব্যৱহাৰ কৰিব নোৱাৰোঁ তো এতিয়া এই এনেকৈ হাওৰাত ঠানি বুলি কয় আৰু এই নিম গাছ দেখিছে না নিম গছৰো মানে ঠানিও মানে ব্যৱহাৰ কৰিব পাৰি গোটেই মানে এই চাওক গোটেই খোৱাত লাগি গৈছে মিদুলি কি দিল হাওৰাত ঠানি বুলি কয় না কেনেহেন চিষ্টেমত ঘূৰিব লাগিব দেখাই দিছোঁ এই ষ্টাইলত ঘূৰিব ল'ব মানে তো আমি তাতে এই যেইকেইদিন লাগে এই ব্যৱহাৰ কৰি ল'ব লাগিব আৰু ইফালে এই কলগেট লৈ আছে আঙুলি দি তো মুখ চুখ ধুই ল'লোঁ ধুই তো ৰাতিটোতো জানে ট্ৰেইনত ইমান টোপনি নাই উঠি গ'ল নেকি গুড মৰ্ণিং তাহলে মিণ্টু উঠি গৈছে মিণ্টু গুড মৰ্ণিং কেনে ৰাতি টোপনি আহিছে না
হে আহা নাই এইফালে গুটুদা আছে গুটুদা গুড মৰ্ণিং গুড মৰ্ণিং এনে টোপনি আহিছে না ৰাতি কোনে আহিছে এইফালে বগাৰা টোপনি আহিছে না হে আৰু এইফালে কোনা আছে কি টোপনি আহিছে না নাই পুৰা বঢ়িয়া আহিছে এতিয়া হৈছে ৰাতিপুৱা 7টা তো আমি কেইটা বজাত যাই পাম সেইটো ক'ব নোৱাৰো মানে ট্ৰেইনখন কিমান লেট মাৰে তুমি কেইটা বজাত যাই পাম গম পানা নে আৰু কেইটা বজাত যাই পাম 7টা বাজিল লেটে আছে 2 ঘণ্টা এনে 8টা মানত যাওঁ আছে তো 8টা মানত যাওঁ আছে মোটামুটি 10টা 11টা মান বাজবা পাৰে তো ইয়াতে কিটা ষ্টেচন পালো তোমাৰ সামাগ্ৰাম কি নাম সামাগ্ৰাম সামাগ্ৰাম নাকি এইটো চক সামাগ্ৰাম তো ইয়েস প্লেটফৰ্মটো হৰ হৰ মহাদেৱ তো আমি পালো সাহেবগঞ্জ তো গাইছ বহি বিৰক্তি লাগি গৈছে আমি মোটামুটি পাম কেইটা বজাত পাম আমি 11টা এনে টাইম দেখে আছে 11টা 11:30 দেখে আছে তো এতিয়া সাহেবগঞ্জত ৰখি গৈছে ট্ৰেইন অলপমান নুমি দিলোঁ গোটেই কটাই ইও নুমি গৈছে গোটেই কটাই নুমি গৈছে তো ময়ো নুমি লৈছোঁ তো আৰু 3টা ষ্টেচন আছে 3টা ষ্টেচনৰ পিছত আমি পাম চুলতানগঞ্জ ফাইনেলি তো গাইজ যাই আছোঁ চাই থাকোঁ ভিডিঅ'টো আৰু কেনে পাইছে কমেণ্টত জনাব গাইজ আৰু ডে টু ডেট কি পাব চুমি হা চুমি কি পাব মানে এপিছড হিচাপে দিম না গাইজ তো ডে টু ডে আপডেটটো পাই থাকোঁ আপোনালোকে তো চেনেলটো ছাবস্ক্ৰাইব কৰি যাব এই কিবা কফি চফি খাই বোলে এতিয়া দোকানত এই চুমি আমাৰ মালিক ভাই কি খোৱাবি কফি খোৱাবি নেকি তো এইবিলাক কফি বিচাৰি আছে কফি খুৱাই বোলে আমাক তো এইখিনি ট্ৰেইন আহি গৈছে কাইজা পাতি কিবা পুলিচ আহি গৈছে চাওক প্লেটফৰ্মত পূৰা মানে হুলস্থুল এই চাওক হুলস্থুল তো আমি উঠি লওঁ ট্ৰেইনত এতিয়া ট্ৰেইন যাব ওলছি এইফালে এখন বহি আছে গোটেই কটাই এইফালে চেখৰি বাগাত দি আছিলি এতিয়া উঠলি নেকি আৰু এইফালে তই উঠলি এইমাত্ৰ বাগাত দি আছিলি তো এইফালে বাগাত দি আছে চব এটা বাগাত দি আছিলি না এইমাত্ৰ এই ভিডিঅ'টো উলিয়াই ল'লে গাইজ এখন লগে লগে উঠি বহি গৈছে চিটত এই চাওক এই এতিয়া 3টা ষ্টেচন আছে তাৰপিছত পাইছোঁ চুলতানগঞ্জ তাৰপিছত লগ পাইছোঁ আপোনালোকক তো বহি লৈছে ইফালে চব হৰ হৰ মহাদেৱ তো ফাইনেলি আমি আহি গ'লোঁ চুলতানগঞ্জ তো এইটো চুলতানগঞ্জ ষ্টেচন এইটো চব আমাৰ নুমি আছে মানুহ এইফালে চব ভক্তগণ বেলেগো আহিছে তো আমি এইকেইটা নহয় অকল তো বেলেগৰ পৰাও আহিছে এই চব নুমি আছে আমাৰ কাৱাৰ লৈ আছে মিণ্টুই তো এইটো ভিডিঅ' গাইজ এইখিনিলৈকে আৰু ইয়াৰ পৰা যাম আমি পানী তুলবা তো সেইখিনি আপুনি নেক্সট এপিছডত চাব পাব তো যোনে লাষ্টলৈকে চাই আছে মোৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক তো এতিয়া যাওঁ আমি পানী তুলবা তো নেক্সট এপিছড অতি সোনকালে আহি আছে